Hello guys, কি খবৰ আপোনালোকৰ? আকৌ আপোনালোকক এটি মোৰ নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই মোৰ পিছফালে দেখিছেনে এইবোৰ কঠীয়া সিঁচি থৈছে। আৰু আপোনালোকে ভাবিছে চাগে এইজনী আকৌ কি হ'ল পথাৰৰ মাজত একেবাৰে ভিডিঅ' কৰিছে। কৈ আছোঁ ৰাইজ, আপোনালোকক কৈ আছোঁ মই। দেখিছেনে ৰাইজ, এয়া মোৰ ডিউটি, গম পাইছেনে? মোৰ ডিউটি শেষ নহয় আৰু 9 to 5 কৰি সকলোৰে ডিউটি খতম হৈ যায়, শেষ হৈ যায় একদম মানে তাৰপিছত আৰু চব ফ্ৰী। কিন্তু মোৰ ডিউটি মোৰ শেষেই নহয় ডিউটি। সেই জানুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ পৰা আজিলৈকে মোৰ ডিউটি শেষ হোৱাই নাই। পাতা নেহি আপ কব খতম হোগা ये मेरी ডিউটি। বেছি দিন নাই আৰু দুবাৰ ছিঙিবলৈ হ'ব গাইছ, আৰু দুবাৰমান ছিঙিবলৈ হ'ব। তাৰপাছত আৰু ডিউটি খতম। বিলাহী ডিউটি খতম হ'লে কিডাল হ'ব? এই পিছফালে দেখিছেনে নতুনকৈ আকৌ ডিউটি আহি আছে, মানে আকৌ বুলি এইটো চাকৰিৰ পৰা আজৰি বুলি, তাৰপিছত নেক্সটটো চাকৰি আহি আছে বুলি। আৰু এতিয়া মায়ে অকলে ছিঙি আছে, মই ইয়াত ৰ'দ দিছে বুলি অকণমান বহিছোঁ। আৰু আবেলি 4টা বাজিছে, গম পাইছেনে? এই দেখিছেনে ঘাম, আবেলি 4টা বাজিছে। এনেকুৱা ৰ'দ দিছে নহয়, এনেকুৱা ৰ'দ দি আছে মানে কি, বৰষুণো দিলে ঠিকছে দিয়ে, ৰ'দো দিলে ঠিকছে দিয়ে, মানে একো বুজিয়ে পোৱা নাই বতৰৰ মানে নমুনা কি হৈছে। আৰু এইবাৰ হেনো কি জলাধিপতি হেনো শনি, সেইকাৰণে য'ত মানে বক্ৰ দৃষ্টি দি পৰিছে আৰু তাত মানে ভালকৈ হৈছে আৰু যি হৈছে মানে য'ত ৰ'দ য'ত বৰষুণ। আৰু মায়ে অকলে ছিঙি আছে এতিয়া, আকৌ বুলি ভিডিঅ' কৰি আছে বুলি গম পাই গালি দিব। কিন্তু মই বুলি বিলাহী ছিঙিছোঁ তো বুলি ভিডিঅ' কৰি আছোঁ। গাইছ, কোনোবা আহিব নেকি আমাৰ তাত বিলাহী ছিঙি দিবলৈ? ये गोरे गोरे मुखड़े मेरा काला काला हो गया है বিলাহী ছিঙি। নাই আৰু গাইছ, এয়া শেষ হ'বগৈ আৰু এইবোৰ গছবোৰ প্ৰায় মৰিলেই। এইখিনি শেষেই হৈ গ'ল। সেইখিনি আগত, এইখিনি মানে পিছতেই আছিলে, এইবোৰ আগত আছিলে। আপোনালোকক দেখাইছিলোঁ মই আগৰ ভিডিঅ'ত। উপায় নাই আৰু গাইছ, দুখীয়া ঘৰত জন্ম লোৱা আৰু কৃষকৰ ঘৰত জন্ম ল'লে সেনেকুৱাই আৰু কাম কৰিবই লাগিব। লাগিলে সূৰ্য পশ্চিমৰ পৰা উদয় হ'ব পাৰে, কিন্তু খেতিয়কৰ ঘৰত আৰু দুখীয়া ঘৰত কামৰ অভাৱ কেতিয়াও নহয়। এনি টাইম কাম থাকে, এনি টাইম মানে কৈছোঁ নহয়, এনি টাইম এনিৱেৰ কৈছে, মানে য'তে ত'তে যেতিয়াই তেতিয়াই মাত্ৰ কাম। আৰু 1 ছেকেণ্ডৰ কাৰণেও যদি দুপৰীয়া শুবলৈ ওলায় হৈ গ'ল আৰু সেইটো সময়তো কাম এটা থাকিবই। মানে কি ক'ম আৰু আপোনালোকক, সেনেকুৱা নহয় যে আৰু পৰ্বতটো মূৰলৈ ঘূৰি ফুৰিছোঁ, সৰু কামবোৰৰ কথাই কৈছোঁ। মই এতিয়া বিলাহী ছিঙিবলৈ যাওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। মোৰ মানে মনৰ কথাবোৰ ক'লোঁ আৰু মোৰ মনতনো কাম কৰিবলৈ আহিলে কেনেকুৱা মনটো, মোৰ মানে মনত কি খেলি মেলি লাগি থাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। আৰু মই এতিয়া বিলাহী ছিঙিবলৈ যাওঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চালে, নতুনকৈ যদি চাইছে, তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। আৰু আজিলৈ আহিলোঁ, বাই বাই।